নমস্কাৰ, স্বাগতম জনাইছোঁ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলোৰে ভালে আৰু মোৰো ভাল। আৰু আজি আহিছোঁ তৰাক থ'বলৈ। তৰাক ঘৰলৈ থ'বলৈ আহিছোঁ। এমাহ থাকিলে আমাৰ ঘৰত। এইটো চিন্ময় আৰু এইজনী মই। বতাহত চুলি আউলি বাউলি। ঘৰত ভিডিঅ' কৰা নহ'ল, সময় নাপালোঁ। ততাতৈয়াকৈ ওলাই আহিছোঁ মাত্ৰ। আৰু সেইটো কাৰণে বাছতে ভিডিঅ' অকণমান কৰি থ'লোঁ আপোনালোকক দেখুৱাবলৈ কাৰণে। আৰু এইজনী তৰা মুখখন নেদেখুৱাই, মাথা ঘূৰাই আছে বোলে গাড়ীত। এয়া মই। আৰু এতিয়া ঘৰ আহি পালোঁ। ঘৰ আহি পেলাই এইটো চিন্ময় মোৰ কোলাতে বহিছেহি অকণমান। চবেই লৈ লৈ ভাগৰ লাগিলে। তাৰ ভাগৰ লাগিছে, সেইটো কাৰণে মই অকণমান কোলাতে লৈ লৈছোঁ। তৰা মোৰ ওচৰত বহিবলৈ চকী উলিয়াই আনিছে। সেইজনী তৰাৰ ওচৰতে বৰষা আৰু মোৰ ওচৰতে বহিছেহি। এইটো মোৰ গালত কি লক্ষ্য কৰক। এইজনী মা মোৰ ওচৰতে বহিছে। গৰম পূৰা ৰ'দ দি আছে, গছৰ ছাঁতে বহিছে। আৰু চবৰে ফূৰ্তি, চবৰে মুখত হাঁহি। মই আহিছোঁ ঘৰলৈ ইমান দিনৰ মূৰত। আহিবলৈ একেবাৰে মন নাছিল, কিন্তু চবেই চিন্ময়ক চাওঁ চাওঁকৈ আছে। চবৰে ফূৰ্তিৰ কাৰণে, তাক দেখা পাই চবৰে শান্তিৰ কাৰণে মই ঘৰলৈ আহিলোঁ। আৰু নিজৰো আহিবলৈ মন যায় বাৰু, কিন্তু কষ্ট গৰমৰ কাৰণে আহিবলৈও মন নাযায়। হ'লেও আহিলোঁ যেতিয়া চিন্ময়ক সকলোৱে দেখিলে, সকলোৰে মুখত হাঁহি চিন্ময়ক দেখা পাই পেলাই। আৰু এতিয়া আহি পাই ঘৰতে বহি আছোঁ গছৰ ছাঁত চকীত বহি পেলাই। আৰু মোমায়েককো দেখিলে, চিন্ময় মোমায়েকক দেখি পেলাই চিনি পালে মামা কৈ। মই কিমান ধুনীয়াকৈ ভিডিঅ' কৰি থৈ দিছিলোঁ। কিন্তু মোমায়েকে মনে মনে গেলাৰীৰ পৰা ভিডিঅ'টো ডিলিট কৰি দিলে। সেইটো কাৰণে আপোনালোকক দেখুৱাবলৈ নোৱাৰিলোঁ। আৰু আহি পাই পেলাই নেক্সট ডে মানে পিছদিনাখন আইতাহঁতৰ ঘৰলৈ গৈছোঁ। এয়া আইতাহঁতৰ ঘৰলৈ গৈ পেলাই অহাৰ সময়ত মানে গুচি আহিবলৈ অহাৰ সময়ত ভিডিঅ' বনালোঁ অকণমানকৈ। সকলোকে বাই বাই দিছোঁ। যাবলৈ ওলাইছোঁ। এয়া মাহী, আইতা, ডাঙৰ মামা, মাহী জীয়েক নিহাৰিকা আৰু মোৰ পিছফালে এয়া কাকা অকণমানকৈ ওলাই আছে। দেখিব চাগে কাকা। এইটো পিছফালে মহা গৈ আছে। আৰু মোৰ পিছফালে আছে কাকা। চবকে দেখুৱাই দিছোঁ অকণমান। যেনেকৈ আছে তেনেকৈয়ে দেখুৱাই দিছোঁ। আপোনালোকে বেয়া মানি নল'ব। লাজ নকৰাকৈ দেখুৱাই দিছোঁ সকলোকে অকণমান। পিছত চাই ভাল পাব। আৰু পিছদিনাখন ঘৰলৈ যোৱা কথা আছিলে, কিন্তু ঘৰলৈ নগৈ আহিছোঁ ডাইৰেক্ট দবকা হস্পিটাললৈ। এয়া পিছদিনাখন কেনেকৈ আহিলোঁ সেইটো নেদেখুৱালোঁ। পিছদিনাখনো আহিছিলোঁ, কিন্তু এইটো আহিছোঁ ডাইৰেক্ট অপাৰেশ্যন কৰিবলৈ কাৰণে, অপাৰেশ্যনৰ দিনাখন। আৰু এইজনী হৈছোঁ মই। অপাৰেশ্যন কৰিবলৈ আহিছোঁ, বহুত ভয় লাগি আছে। ইয়াৰ আগদিনাখন আহিছিলোঁ, সেইটো ভিডিঅ' কৰা নহ'ল। আৰু অপাৰেশ্যন কৰিবলৈ আহিছোঁ। এই গালত এইটো দেখিছেনে টিউমাৰ, সেইটোৰ অপাৰেশ্যন কৰিবলৈ আহিছোঁ। আৰু বহুত ভয়, মনত সাহস লৈ পেলাই আহিছোঁ। এইয়া দেখিছেনে, তৰাই সাহস কৰি পেলাই অকণমান ভিডিঅ' কৰি থৈছিলে, আপোনালোকক অকণমান দেখুৱাই দিছোঁ। আৰু এতিয়া ভিডিঅ' চিডিঅ' হৈ গ'ল। আৰু এয়া আহি আছোঁ, উভতি অপাৰেশ্যন কৰি দিলে, টেপ চেপ মাৰি দিলে। আহিছোঁ টমটমত আহি আছোঁ, দেউতাই লৈ আহিছে। আৰু এয়া ঘৰ আহি পাই পেলাই এয়া চিন্ময়ৰ ওচৰত। চিন্ময় মোৰ চকুলৈ চাবই নোৱাৰে। সি মোৰ চকুলৈ চালেই তাৰ চকু পানী ঘূৰি আহে। মোৰ চকু তাৰ থ'বলৈ পৰা নাই। সি মোৰ চকুত থ'বলৈ পৰা নাই। কিবা যেন সি বুজি পাইছে, তেনেকুৱা দুখত আছে সি। আনদিনাখন মোক দেখিলে ইমান হাঁহে। তাৰপিছত তেনেকৈ আৰু এয়া নেক্সট মৰ্ণিং অপাৰেশ্যন কৰি অহা পিছদিনাখন ৰাতিপুৱা ব্যায়াম কৰি আছে, এক্সাৰচাইজ কৰি আছে, ৱেইট গেইন এক্সাৰচাইজ কৰি আছে চিন্ময় মাহীয়েকে। আৰু চিন্ময়ো দেখি পেলাই মোবাইল চাইছে, সিও বোলে এক্সাৰচাইজ কৰে। ময়ো ঘৰত কৰোঁ বাৰু অলপ চলপ। সিও সেইটো কাৰণে গম পায় কেনেকৈ এক্সাৰচাইজ কৰিব লাগে। সিও এতিয়া কৰি আছে। এইজনী চিন্ময়ৰ ওচৰত আইতাক মানে মা, মোৰ মা। আৰু এয়া সি এক্সাৰচাইজ কৰি আছে, মোবাইল চাইছে। দেখিছেনে ৰাতিপুৱা
এক্সাৰচাইজ কৰি আছে, সি মোবাইল চাইছে, সিও কৰিবলৈ পাৰে অলপ চলপ। ডাঙৰ হ'লেহে কি কৰে নাজানো আৰু। এতিয়া পূৰা লাগি আছে মোবাইল চাইছে এক্সাৰচাইজ কৰাত। ইমান হেঁপাহ তাৰ এক্সাৰচাইজ কৰিবলৈ। ভিডিঅ'টো সোনকালে দি দিওঁ বুলি তেনেকেই কথা কৈছোঁ। কথা ক'বলৈ নোৱাৰোঁ, সেইটো কাৰণে ভইচ অভাৰ কৰি দিছোঁ। লাহে লাহেকৈ হ'লেও কথা কৈছোঁ। আপোনালোকে আশা কৰোঁ ভিডিঅ'টো ভাল পাব। অকণমান স্মৃতি হিচাপে ৰাখি থৈছোঁ। লাহে লাহে মুখখনো ডাঙৰকৈ মেলিব নোৱাৰোঁ, লাহে লাহেকৈ কথা কৈ আছোঁ। এই চিন্ময় এক্সাৰচাইজ কৰিছে চাওক। আজি মোৰ অপাৰেশ্যন কৰা 2 দিন। কাইলৈ যাবলৈ লাগিব। কাইলৈ 3 দিন মাতিছে। কাইলৈ 3 দিনৰ দিনাখন। সোমবাৰে অপাৰেশ্যন কৰিছোঁ, বুধবাৰে মাতিছে। এইয়া চাওক, চিন্ময় এক্সাৰচাইজ কৰি আছে। আৰু এই আবেলি সময়ত ইনজেকশ্যন ল'বলৈ যাওঁ। শিৰত দিব। ইনজেকশ্যন ল'বলৈ ওলাইছোঁ। গাঁৱতে মামী এজনীৰ ওচৰত ইনজেকশ্যনটো মাৰি আহোঁ। শিৰত দিব। আৰু মোৰ লগত যাব, তৰাই যাব আজি। বৰষা নাযায়। আৰু দোকানৰ পৰা মায়ে কিবাকিবি মাল কেইটামান আনিবলৈ দিছে, তৰাই আনিব আৰু। সেইটো কাৰণে আহি আছোঁ। লৈ পেলাই লাহে লাহেকৈ আহি আছোঁ। এয়া এইটো ৰাস্তাৰে যাব লাগে আমাৰ আইতাহঁতৰ ঘৰলৈ। আহি আছোঁ। এই অকণমানকৈ দেখিছে। এয়া চাওক আমাৰ পাহাৰ, ইমান ধুনীয়া পৰিৱেশ। মই অকণমান আপোনালোকক দেখুৱাই দিছোঁ। পাহাৰখন ইমান ধুনীয়াকৈ দেখে নহয়। আৰু এয়া হৈছে পথাৰ। আৰু এয়া জেওৰা দিয়া দেখিছেনে, অলপ অলপকৈ বেৰ দি থোৱা। এয়া হৈছে আমাৰ আইতাহঁতৰ ফিচাৰী পাৰ। বেৰ দি পেলাই থৈ দিছে। এইডোখৰ জেগাত মানে থাকিয়ে কিবা এটা ভাল লাগে। গৰমৰ দিনত আহি বহি থাকি বহুত ভাল লাগে। সেইটো কাৰণে অকণমান এইকণ জেগা মোৰ দেখুৱাবলৈ পালে বহুত ভাল লাগে মনটো। সেইটো কাৰণে দেখুৱাইছোঁ।